মালতী আমি ফুৰিবলৈ নোযোৱা বহুদিনেই হ'ল ওলাবাচোন গৈ আহিম নহলে সময়ে নাপাও নহয় অফিসৰ কামৰ পৰা আজৰিয়ে নাপাওঁ ময়ো মন কৰিছো আপুনি কামবোৰকে কৰি থাকে নহয় হ'ব বাৰু দেওবাৰে বন্ধ থাকিব নহয় দেওবাৰে আমি দুইটাই কৰবাত ফুৰি আহিমগৈ ছোৱালীজনীক আটাকৰ ঘৰতে থৈ যাব লাগিব তাইক লগত নিনিও নহলে বৰ আমনি কৰি থাকিব অ মা এই অংকটো কৰি দিয়াচোন মই নোৱাৰিছো শিকাই দিয়াচোন নিশ্চয় কৈছে কাইলৈ স্কুলত দেখুৱাব লাগিব কৰি দিয়াচোন মা চম্পা তুমি মাক কিয় আমনি কৰিছা দেখা নাই তোমাৰ মা আৰু মই বহি কথা পাতি আছো তুমি নিজে কৰিব নোৱাৰা নেকি যোৱা নিজে কৰাগৈ সদায় তোমাৰ মায়ে তোমাৰ অংক কৰি দিব নোৱাৰে নহয় নিজে কৰিব লাগিব তোমাক কিমানবাৰ ক'ব লাগিব আমি এনেকৈ কথা পাতি থাকিলে নাহিবা বুলি যোৱা ৰুমলৈ নিজে পঢ়াগৈ মাক আমনি নকৰিবা মন দিলেহে পাৰিবি স্কুলত যেতিয়া টিচাৰবোৰে পঢ়াই থাকে মন দিয় নে নিদিয় ক্লাছত ভালকৈ অংক এটা কৰিব নোৱাৰো যা এতিয়া কৰগৈ নোৱাৰাখিনি থৈ দে পিছত দেখাই দিম মই পঢ়াকেইটা কৰগৈ যা এতিয়া মোক আমনি কৰি নাথাকিবি দেউতাৰ লগত কথা এষাৰ পাতিব নোৱাৰো মা এইটো কৰি দিয়া মা সেইটো কৰি দিয়া অনবৰতে আমনি কৰি থাকিবি কৰি থাক তই হাতীপতি কিবা এটা চাব নোৱাৰ তই দেখিছ নাই মই যে মোবাইলত কিবা এটা চাই আছো আকৌ আমনি কৰি আছ ইমান সোনকালে ভোক লাগিলে নে আৰু অলপ ৰ'ব নোৱাৰিবি অলপ পিছত ভাত খাবি আৰু অলপ ভোক লাগিবলৈ দে 9টা বাজিছেহে ইমান সোনকালে ভোক লাগিলে নে ভাত খাওঁ কৰি আছ যা আৰু অলপ পঢ়ি লগৈ আমনি কৰি নাথাকিবি মই কিবা এটা চাই আছো চাই লওঁ চিৰিয়েল এখন চাবলৈ নাপাওঁ ভালকৈ অনবৰতে মা মা কৰি থাকিব কেতিয়াও নিজে ভাত নাখায় ৰাতিপুৱা খুৱাই দিওঁ দুপৰীয়া খুৱাই দিওঁ ৰাতিও খুৱাই দিওঁ মায়ে মোক ভাত খুৱাই নিদিয়ে মই নিজে খাওঁ মায়ে চিৰিয়েল চাই থাকে মায়ে আমনি দিলে মায়ে গালি পাৰে চম্পা মোক যে মায়ে বহুত মৰম কৰে পাপায়েও বহুত মৰম কৰে অ চম্পা মই তোমাক মোৰ জোতা কেইযোৰ দেখাম বুলি কৈছিলো নহয় ব'লা মোৰ ৰুমলৈ যাম তোমাক মোৰ ৰুমটো দেখুৱাম দেই আৰু মোৰ ওচৰত যে ঢেৰ পুতলা আছে তোমাৰ ওচৰত পুতলা আছে নে নাই মোৰ পৰা লৈ যাবা দেই এটা
জোতা অকল দুযোৰহে আছে তুমি মোক নতুন জোতা এযোৰ কিনি দিবা দেই মা জোতা থাকোঁতে আকৌ কিহৰ জোতা লাগে তোক দুযোৰ আছে নহয় সেইকেইযোৰ ভালকৈ পিন্ধি পুৰণা কৰ তাৰপিছত নতুন জোতা কিনি দিম তোৰ লগৰ ছোৱালীজনী ঢেৰ জোতা আছে বুলি মই তোক ঢেৰ জোতা কিনি দিব নোৱাৰা নহয় পইচা এনেই আহিছে নেকি স্কুলত পঢ়ুৱাইছোঁ ভালকৈ পঢ় জোতা মোজা সেইবোৰ বিচাৰি নাথাকিবি একেবাৰে কিনি নিলে নহয় নহয় তাইক বৰ জোতা লাগে নতুন জোতা লাগে যা এতিয়া শুই থাকিবি কয় চম্পাৰ গাটো গৰম হৈ আছে দেখোন তাই জ্বৰ উঠিছে নেকি তাই কালি কৈছিল নহয় মা মোৰ গাটো ভাল লগা নাই বুলি তাই সেইকাৰণে ইমান দেৰিলৈকে শুই আছে শুনিছে এইফালে আহিবচোন ছোৱালীজনী কি হৈছে জানো ডক্টৰক ফোন কৰিব লাগিব শুনিছে চম্পাৰ গাটো ভাল নহয় দেখিছে নাই তাই বহুত জ্বৰ উঠিছে তাই কালি কৈছিলে মোৰ গাটো বেয়া লাগিছে বুলি মই মন নিদিলোঁ আজি কথা ইমান দেৰিলৈকে শুই আছে বোলো কিনো হৈছে চাওঁচোন হেৰি ডক্টৰজনক আহিবলৈ কওকচোন বাৰু চিন্তা হৈছে দেই ছোৱালীজনী একো এটা নহ'লেই হয় আৰু ছাৰ মোৰ ছোৱালীজনী কি হ'ল বাৰু তাই ইমানকৈ জ্বৰ উঠিছে ভাল হ'বনে চিন্তা কৰিবলৈ একো নাই বাৰু তাই সময়মতে ভালকৈ খোৱা নাই চাগে সেইকাৰণে গাটো বেয়া হৈ থাকিলে আৰু ঠাণ্ডাও পাইছে তাই আপোনালোকে অলপ নিজৰ ছোৱালীজনীৰ যত্ন ল'ব দায়িত্ব বুলিবলৈ বস্তু এটা থাকে নহয় আপোনালোকে খেয়াল কৰিব সৰু ছোৱালীটো এনেকৈ অকলে ক'তো এৰি নিদিব এতিয়া আপোনালোকে কেয়াৰ নল'লে কোনে ল'ব এতিয়া সৰু ছোৱালীৰ ঘপকৈ গাটো বেয়া হয় চাব আৰু হ'ব আৰু চিন্তা কৰিব নালাগে মই দৰৱ দিছোঁৱেই হেৰি কৰি দিব আৰু সময়মতে খাবলৈ দিব কমজুৰিও হৈছে বাৰু তাই তাতে ঠাণ্ডা সোমালে কাৰণে এনেকুৱা হৈছে ঠিক হৈ যাব সোনকালে ঠিক হৈ যাব আহোঁ মই তোৰ গাটো বেয়া যে সেইকাৰণে দুখ লাগিছে চম্পা দেউতা আৰু মোক ক্ষমা কৰি দে আমি নিজৰ লগতে বিজি হৈ থাকোঁ তোক সময় দিব নোৱাৰোঁ আজি তোৰ গাটো বেয়া হৈ গৈছে তই কালি কৈছিলি মোক গাটো ভাল লগা নাই বুলি মইহে কান নিদিলোঁ তই চিন্তা নকৰিবি দেই সোনকালে ভাল হৈ যাবি তই আমাক ক্ষমা কৰি দে আজিৰ পৰা মই তোক সদায় ভাত খুৱাই দিম সদায় স্কুলত থৈ আহিমগৈ সদায় তোক পঢ়াই দিম আৰু তোক নতুন জোতা লাগে বুলি কৈছিলি নহয় জোতাও আনি দিম দেই তই মোক বেয়া নাপাবি চম্পা ভাল পাইছানে অলপ তুমি চিন্তা নকৰিবা মই আজিয়ে বজাৰলৈ যাম তোমাৰ কাৰণে ঢেৰ খোৱা বস্তু লৈ আহিম দেই চকলেট আনিম আইচক্ৰীম আনিম তুমি আকৌ পুতলা এটা লাগে বুলিও কৈছিলা নহয় এদিন মই আনি দিম দেই তোমাৰ কাৰণে পুতলা এটা আৰু জোতাযোৰ আজিয়ে কিনি আনি দিম তুমি কাইলৈ নতুন জোতা পিন্ধি স্কুললৈ যাবা দেই তুমি সোনকালে ভাল হৈ লোৱা ডক্টৰ ছাৰে দৰৱ দিছে নহয় খাবলৈ দৰৱ খাই দিবা ভাল হৈ যাব আমাক ক্ষমা কৰি দিয়া মাজনী আমাৰ ভুল হৈ গ'ল